আজি আমি কথা পাতিম পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তিবোৰৰ মাজত থকা বিল গেটছৰ বিষয়ে। বিল গেটছ তেওঁৰ লাইফত কোনকেইটা হেবিট ফলো কৰিছিল, যাৰ কাৰণে তেওঁ এতিয়া পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি। তেওঁৰ এই ছাকচেছৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত কথা পাতিম। মই নিশ্চিত যে বিল গেটছৰ বায়োগ্ৰাফী শুনি আপুনি মটিভেট হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বিল গেটছৰ মতে আপুনি যদি দুখীয়া ঘৰত জন্ম লৈছে সেইটো আপোনাৰ দুখ নহয়, কিন্তু যদি আপুনি দুখীয়া হৈ মৰিছে সেইটো আপোনাৰ দুখ। বিল গেটছ নিজৰ ইচ্ছা আৰু পৰিশ্ৰমৰ ফলত আজি বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি। বিল গেটছৰ ইমানে টকা আছে যে তেওঁৰ যদি এখন নিজা দেশ হয় সেইখনো হ'ব পৃথিৱীৰ 36 নম্বৰ ধনী দেশ। বিল গেটছৰ ডেইলি ইনকাম 102 কৰোৰ। বিল গেটছৰ ইমানেই টকা আছে যে তেওঁ যদি পৃথিৱীৰ সকলো ব্যক্তিকে নিজৰ টকা সমান ভাগত ভাগ কৰি দিয়ে, তথাপিও সকলো ব্যক্তিয়েই 5,000 টকাকৈ পাব। বিল গেটছৰ জন্ম 28 অক্টোবৰ 1955 চনত চিয়েটল, ৱাশ্বিংটনত হৈছিল। তেওঁৰ দেউতাকৰ নাম উইলিয়াম এক্স গেটছ। বিল গেটছৰ দেউতাক এজন উকিল আছিল, যিজনে বিল গেটছক এজন উকিল বনাব খুজিছিল। বিল গেটছৰ উকিল হোৱাৰ কোনো আগ্ৰহ নাছিল, কিয়নো তেওঁ সৰুৰে পৰা কম্পিউটাৰৰ কাৰ্যপ্ৰণালীৰ বিষয়ে আগ্ৰহ আছিল। বিল গেটছৰ স্কুলত এখন কম্পিউটাৰ আছিল, য'ত তেওঁ আৰু তেওঁৰ এজন চিনিয়ৰ ক্লাছমেট গোটেই দিনটো কম্পিউটাৰ শিকিছিল। 13 বছৰ বয়সত বিল গেটছে এটা কম্পিউটাৰ প্ৰগ্ৰাম বনাইছিল, যিটো এটা ভিডিঅ' গেম আছিল। 15 বছৰ বয়সত 1970 চনত বিল গেটছে আন এটা প্ৰগ্ৰাম বনাইছিল, যিটো ট্ৰেফিক লাইট নিৰীক্ষণ কৰিছিল, যাৰ কাৰণে তেওঁৰ $20 ইনকাম হৈছিল, যিটো তেওঁৰ ফাৰ্ষ্ট চেল্ফ ইনকাম আছিল। 1976 চনত 26 নৱেম্বৰত তেওঁ মাইক্ৰছফ্ট এটা কোম্পানীৰ নাম হিচাপে ৰেজিষ্টাৰ কৰিছিল। কেইবছৰৰ ভিতৰতে তেওঁ কম্পিউটাৰৰ দুনিয়াত সৰ্বোচ্চ স্থান প্ৰাপ্ত কৰিছিল। বিল গেটছে কৈ থাকে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ ভাগ তেওঁৰ সন্তানবোৰে নাপায়, কিয়নো তেওঁ জানে দেউতাকৰ গোটেই জীৱনৰ পৰিশ্ৰমৰ সম্পত্তিৰ সঠিক ব্যৱহাৰ তেওঁৰ সন্তানবোৰে কৰিব নোৱাৰিব। গতিকে বিল গেটছ মৃত্যুৰ আগত তেওঁৰ সকলো সম্পত্তি দান কৰি থৈ যাব। বিল গেটছৰ মতে ভুল সকলো ব্যক্তিৰে মাজত হয়, কিন্তু যিজনে সেই ভুলবোৰ শুধৰাই আগবাঢ়ি গৈ থাকে তেওঁৱেই ছাকচেছ হয়। ভিডিঅ'টোত ইমান সময় দিয়াৰ কাৰণে আপোনাক বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।